বেলেগৰ বিয়া খাবলৈ আহি নিজেহে পলাব লগা হ'ল। আজি যিহেতু জোৰো নাছিলে, কিন্তু জানেনে মোৰ ওলোৱা ইমানেই বেছি দেৰি হ'ল, সেইকাৰণে ধুনীয়াকে মেকআপো কৰিব নোৱাৰিলো, লগতে আকৌ সাজন কাচন কৰিবলৈও সময়ে নাপালো। কইনাক দেখি পিছে মনটো ভাল লাগি গ'ল, ইমানেই বেছি ধুনীয়া লাগিছিলে নহয়, সঁচাকৈ দেই। আৰু লগালগ মই নিছো এতিয়া পালোহি ভাত খাবলে। কৈছো নহয় আমি দুয়ো এক নম্বৰ ভতুৱা। বিয়া ঘৰৰ খানা দেখিলে যে একদম ৰখাত নাই আৰু প্ৰথমতে খাই লৈছো আৰু এতিয়া আহিছো ফটোশ্বুট কৰিবলৈ। কিন্তু চাওকচোন দৌৰি দৌৰি এতিয়া মই গৈ আছো নিজৰ দেহা মানুহ ল'বলৈ। হয় দেহাই আহিছে এতিয়া মাৰ লগত, যিহেতু দেহাক ৰাতিপুৱা মই আনিবলৈ সময় নাপালো। আৰু দেখিছে নহয় একদম হেণ্ডচাম হৈ আহিছে চুট পেণ্ট পিন্ধি। এয়া এতিয়া সি একদম পাই লৈ মাহীয়েকৰ লগত ধুনীয়াকে খেলি আছে। আৰু লগালগ এতিয়া আমি গৈ আছো পানী তুলিবলৈ। দেখিছেনে পানী তুলিবলৈও যায়। এনেকে আৰু দুষ্টামি কৰোতে কৰোতে আজি দিনটো এনেকৈ পাৰ কৰিলো। পিছে আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি জনাব দেই।